সকলক শুভেচ্ছা জনাইছো। আহক আমি ঈশ্বৰৰ বাক্য চাম। আমি জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে আমি বহুত অভাৱত থাকো, অনেক ৰকম কাম কাজ কৰি আমি ব্যস্ত থাকো আৰু এই বৰদিনটোৰ কাৰণে আমি বাট চাই থাকো। বৰদিনটো কেতিয়া আহিব বাট চাই থাকো আৰু এই বাট চাই থাকোঁতে থাকোঁতে এই দিনটো আহি যায় আৰু বৰদিন আহি যায় আৰু বৰদিন অহাৰ পিছত আমালোকৰ মনটো জাগৰণ হৈ যায়। যেতিয়া মানুহবিলাকৰ ঘৰত তৰাটো জ্বলে তেতিয়া এনেকে লাগে যে মোৰ ভিতৰত তৰাটো জ্বলিলে, তৰাটো জ্বলিলে। আৰু সেই তৰা যেটো জ্বলিলে বৰদিনত এই দিনটোত আমি নিজকে অনুভৱ কৰিব লাগিব যেটো যে আমাৰ ঘৰত তৰাটো জ্বলাইছো যে ওই তৰাটো যে গোটেই বছৰ জ্বলি থাকিব লাগিব নিজৰ অন্তৰত, হয়তো আমাৰ নিজৰ জীৱনত অনুভৱ কৰিব লাগে। আজি ওই অনুভৱটো যদি আমাৰ জীৱনত আছে তেতিয়াহ'লে শয়তান আমাক কাঢ়ি ল'ব নোৱাৰে। আৰু যদি আমাৰ জীৱনত অনুভৱ নাই তেতিয়া আমাৰ জীৱনটো শয়তানে কাঢ়ি ল'ব। তো আহক আমি ঈশ্বৰৰ বাক্য চাওঁ। মথি লেখা সুসমাচাৰ 1 অধ্যায় 23 পদটো চাম। চোৱা, সেই কন্যা গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিলে আৰু লোকে তেওঁৰ নাম ইম্মানুৱেল থলে। প্ৰেজ দ্য লৰ্ড। ইম্মানুৱেল থলে। আৰু এই নামৰ অৰ্থ কি হ'ল? আমাৰ লগত ঈশ্বৰ। ইয়াতে দুই প্ৰকাৰ কথা ইয়াতে লিখা আছে, দুই প্ৰকাৰ। যদি আপুনি বাইবেলটোক যদি ভালদৰে ষ্টাডি যদি কৰে ইয়াৰ কথাটো দুই প্ৰকাৰ লেখা আছে। চোৱা, সেই কন্যা গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিব আৰু লোকে তেওঁৰ নাম ইম্মানুৱেল থব। এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ। সেই বচন সিদ্ধ হ'বলৈ এই সকল ঘটিল। আকৌ যদি আমি এই বাক্যটো 24 যদি পঢ়ো ইয়াতো অলপ ক্ৰিটিকেল হিচাপে বাক্যটো আছে। চাব, পাছে যোসেফে টোপনিৰ পৰা উঠি প্ৰভুৰ দূত তেওঁৰ আজ্ঞা দিয়াৰ দৰে কৰি নিজৰ ভাৰ্যা গ্ৰহণ কৰিলে, কিন্তু পুত্ৰ প্ৰসৱ নকৰালৈকে তেওঁৰ পৰিচয় নহল। পাছে তেওঁৰ সেই পুত্ৰৰ নাম যীশু থলে। প্ৰেজ দ্য লৰ্ড। সেই পুত্ৰৰ নাম যীশু থলে। কোনে থলে সেই পুত্ৰৰ নাম যীশু? প্ৰশ্ন, ইম্মানুৱেল নামটো কোনে থলে আৰু যীশুৰ নামটো কোনে থলে? মোৰ প্ৰিয়সকল, যীশুৰ নামটো কোনে থলে? ইম্মানুৱেলটো থলে কোনে? ঈশ্বৰে, পিতৃ ঈশ্বৰে থলে ইম্মানুৱেল। আৰু যীশুৰ নামটো কোনে থলে? ভাল কৰি পঢ়িব বাইবেলটো, তেতিয়া তাৰ পৰা ৰসটো ওলাব। কি কৈছে? কিন্তু পুত্ৰ প্ৰসৱ নকৰালৈকে তেওঁৰ পৰিচয় নহল। যেতিয়ালৈকে পুত্ৰটো প্ৰসৱ নহল তেতিয়ালৈকে তাৰ পৰিচয় নহল, কাৰণ তেখেতলৈকে সি গৰ্ভত আছিল, মাৰ গৰ্ভত আছিলে, তেতিয়ালৈকে তাৰ পৰিচয় নাছিলে। কিন্তু যেতিয়া সি গৰ্ভৰ পৰা যেতিয়া পৃথিৱীলৈ আহিলে তেতিয়া তাৰ নামটো কি থলে? যীশু থলে। আৰু তাৰ আগত ইম্মানুৱেল নামটো কোনে থৈছিলে? ঈশ্বৰ জিহুৱাই। ইম্মানুৱেল আমাৰ লগত ঈশ্বৰ। এনেকা বহুত পাষ্টাৰ বিলাক শিক্ষা দিয়ে, অনেক প্ৰচাৰক বিলাক শিক্ষা দিয়ে, কিন্তু ইয়াতে দুটা ভাগত ভাগ কৰা হৈছে। দুটা ভাগত ইম্মানুৱেল নামটো কোনে থলে আৰু যীশুৰ নামটো কোনে থলে? এইটো আমালোকৰ মাজত কি হয়? আমালোকৰ মাজত এটা চিন্তাধাৰা আহি যায়। কথাটো কি? কেনেকা হ'ব কথাটো? তো কথাটো এইটো হ'ল যে যীশু কোনে থলে? যোসেফ আৰু মৰিয়মে তাৰ নাম যীশু থলে। আৰু সেই যীশুৰ নামটো পৃথিৱীত বিখ্যাত হ'ল। প্ৰেজ দ্য লৰ্ড। ইম্মানুৱেল নামৰ যিমান বিখ্যাত হোৱা নাই, কিন্তু যীশুৰ নামটো বিখ্যাত হ'ল। গোটেই জাতি, গোটেই প্ৰজাতিৰ মানুহে যীশু বুলি পৰিচয় হ'ল, ইম্মানুৱেল বুলি পৰিচয় হোৱা নাই।
আৰু ইম্মানুৱেল বুলি পৰিচয় হোৱা নাই, কিন্তু যীশুৰ কথা, যীশুৰ নামেৰে অল ৱৰ্ল্ডৰ মানুহ জানি পায় যে যীশু এজন ঈশ্বৰ। প্ৰেজ দ্য লৰ্ড। যীশু এজন প্ৰভু। প্ৰেজ দ্য লৰ্ড। তো এই বাক্যটোক আমি যদি সিদ্ধ কৰিবৰ কাৰণে যদি আমি বাইবেল অলপ চাম, যোহন লেখা সুবাৰ্তা 3:16 পাঠ কৰিব। কাৰণ ঈশ্বৰ জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ নিজৰ একমাত্ৰ পুত্ৰক দান কৰিলে, যদি যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। সেকেন্ড পাৰ্চনত আমি চালো যীশুৰ জন্ম হ'ল, আৰু ফাৰ্স্ট পাৰ্চনত যদি চালো মথি লেখা সুসমাচাৰ 1:23, 24 আৰু 25 চালো যে যীশুৰ তাত অলৰেডি জন্ম হৈ গ'ল। কিন্তু আমি যোহন লেখা সুসমাচাৰ 3:16 যদি পাওঁ, কাৰণ ঈশ্বৰ জগতক ইমান প্ৰেম কৰিলে, কিহৰ কাৰণে কৰিলে? কিহৰ কাৰণে কৰিলে প্ৰেম? প্ৰেমৰ অৰ্থ কি? প্ৰেম। প্ৰেম কিহৰ কাৰণে কৰিলে? কিহৰ কাৰণে কৰিলে? আমি অলপ আদি পুস্তকত সোমাম। আদি পুস্তক, অলপ আদি পুস্তকত যাম। আদি পুস্তকত আমি চাম, আদি পুস্তক 6:6-7 পদটো পঢ়িব। 6:6-7 পদ। আদি পুস্তক 6:6-7 পদ পঢ়িব। এইটোকে যিহোৱাই পৃথিৱীৰ মানুহৰ সৃষ্টি কৰাৰ বেজাৰ লাগিল। মনত বিবাদ বা পাই ক'লে, মই নিজেই সৃষ্টি কৰা মানুহক পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম। মানুহে সেইতে পহু, বগা, পোৰা জন্তু, আকাশৰ চৰাই এই সকলোকে লুপ্ত কৰিম, কিয়নো সিহঁত সৃষ্টি কৰাৰ মোৰ বেজাৰ লাগিলে। এই হেতুকে জিহুৱা পৃথিৱীৰ মানুহ সৃষ্টি কৰাৰ বেজাৰ লাগিল। ঈশ্বৰে মানুহক সৃষ্টি কৰিলে, সৃষ্টি কৰাৰ পিছতে ঈশ্বৰৰ কি লাগিলে? বেজাৰ লাগিলে। কিয়নো মানুহবিলাক অপথত গুচি গ'ল। বেজাৰ লাগিলে, অপথত গুচি গ'ল। এই অপথ যোৱা মানুহবিলাকৰ কাৰণে ঈশ্বৰৰ বেজাৰ লাগিল। কিহৰ কাৰণে বেজাৰ লাগিল? ঈশ্বৰে নিজৰ হাতেৰে প্ৰতিমূৰ্তি হিচাপে ঈশ্বৰ মানুহক সৃষ্টি কৰিল, আদম হৱাক সৃষ্টি কৰিল। কিন্তু খুদ নিজেই ঈশ্বৰে কৈ আছে, এই মানুহ জাতিক সৃষ্টি কৰাতে মোক বেজাৰ লাগিল। অৰ্থাৎ বেজাৰ মানে কি? ঈশ্বৰৰ পৰা মানুহবিলাক আঁতৰি গ'ল। ঈশ্বৰৰ পৰা মানুহবিলাক আঁতৰি গ'ল। সেইকাৰণে বেজাৰ লাগিলে। আৰু বেজাৰ লগাৰ পিছত ঈশ্বৰে কি ক'লে? ওই মানুহৰ মাজত এজন নবী আছিল, আৰু তাৰ নাম কি আছিলে? ভাওবাদীৰ নাম নহ। সেই নহৰ ওপৰত তাৰ নজৰ পৰিলে, আৰু নহয়ক ঈশ্বৰে আজ্ঞা দিলে যে এই পৃথিৱীটো 40 দিন 40 ৰাতি মই বানপানীত ভৰাই দিম, আৰু গোটেই জাহাজ এটা বনোৱা, আৰু এই জাহাজত ওপৰত জোৰ জোৰ কৰি পেলাই জীৱ জন্তু উঠোৱা। আৰু নহয় এনেকা বনালে। যেতিয়া বনাই আছিলে তেতিয়া নহক মানুহবিলাক পাগলা গ'লে, হে পাগল হৈ গ'ল নহয়, ইমান ডাঙৰ জাহাজত কোনে সোমাব? মানুহবিলাক হাঁহিলে। তেতিয়াও নহয়, আমি যদি সুবাৰ্তাৰ যোহনত যদি কওঁ, যেনেকা যোহনে আহি পেলাই কৈছিলে তোমালোকে মন পৰিৱৰ্তন কৰা, মন পাল্টোৱা, স্বৰ্গ ৰাজ্য ওচৰ হ'ল, এনেকা নহয় কৈ মানুহবিলাকে কৈছিলে যে তোমালোকে মন পৰিৱৰ্তন কৰা। কিন্তু মানুহবিলাক কি কৰিলে? নহৰ কথা নামানিলে, আৰু কি ক'লে? তোমালোকে নহয় পাগলা হ'ল। আৰু যেতিয়া নহয় এই জাহাজটোক বনালে, আৰু নহৰ জাহাজ বনোৱাৰ পিছতে, জীৱ জন্তু উঠাৰ পিছতে নহৰ সতি সন্তান বিলাক উঠিল 8 জন, চেম, হাম, জাফেত, আৰু লগত তাৰ 3জনী বোৱাৰী জাহাজত উঠিল। আৰু ঈশ্বৰে জাহাজৰ নৌকা যেটো দৰ্জাটো বন্ধ কৰিলে, আৰু তেতিয়া 40 দিন 40 ৰাতি বৰষুণ হ'ল। তো সেই মানুহ জাতিক মৃত্যু দিলে। মৃত্যু দিয়াৰ পিছত
আকৌ পুনৰাই মানুহ সৃষ্টি হ'ল। মানুহ সৃষ্টি হোৱাৰ পিছত পুনৰাই মানুহবিলাক ঈশ্বৰৰ লগত বেজাৰ কৰিলে। আমি যদি চাওঁ পুৰণা নিয়মত আকৌ বেজাৰ কৰিলে। আকৌ বেজাৰ কৰাৰ কাৰণে কি হ'ল? ঈশ্বৰে আৰু মানুহবিলাকৰ জীৱনত তাৰণা হ'ল। কিন্তু সেই তাৰণাবিলাকৰ কাৰণে পুনৰাই ঈশ্বৰে নিজৰ দেৱধাৰী হিচাপে আমাৰ মাজত বসতি কৰিলে। যোহন 1:1 পাঠ কৰিব। যোহন 1:14 মই পাঠ কৰোঁ। সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰ পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। প্ৰেজ দ্য লৰ্ড। যেটো বাক্য আছিলে আদিতে, আৰু সেই বাক্য মাংস হ'ল আৰু আমাৰ মাজত বসতি কৰিলে। যীশু খ্ৰীষ্ট যে পবিত্ৰ আত্মাৰ যোগেদি যে মৰিয়ামৰ গৰ্ভ হিচাপে যে পৃথিৱীত আহিছিলে যে, আৰু সি এক সময়ত বাক্যৰ স্বৰূপ আছিল। বাক্য স্বৰূপ আছিল। যেনেকা মই কথা পাতি আছো, কিন্তু এই বাক্যটো কোনো দেখিব পায়? বতাহটো হৈ আছে, কোনোবা বতাহ চাব পাৰে? তো এনেকা বাক্যৰূপী হিচাপে আছিলে ঈশ্বৰে। যেতিয়া মৰিয়মৰ গৰ্ভত আহিলে, তেতিয়া নিজৰ ৰূপ লৈ ফালে পৃথিৱীৰ সৃষ্টি হ'ল। বাক্যৰূপী হৈ ফালে ৰূপ ধাৰণ কৰিলে, আৰু ৰূপ ধাৰণ কৰাৰ পিছত আমালোকৰ মাজত বসতি কৰিলে। আৰু তাতে পিতৃ একমাত্ৰ পুত্ৰ উপযুক্ত যি প্ৰভাৱ, সেই প্ৰভাৱ আমি দেখিলো। ঈশ্বৰৰ যি পুত্ৰ, যি প্ৰভাৱ আজি আমি দেখিবলৈ পালো। আজি ওই দিনটো হ'ল বড়দিন। ওই দিনটো হ'ল আমি বড়দিন। আমি ফটক কৰি কৈ দিওঁ বড়দিন। আমি ফটক কৰি কি কওঁ? এই কি দিন? নাই বড়দিন। একচুয়ালি নহয়। হয়তো যদি ভাল কৰি যদি আপুনি যদি স্পেলিং কৰিব, তেতিয়া আমাৰ মুখৰ পৰা কি আহিব জানে? বড়দিন। অৰিজিনাল হ'ল বড়দিন। অৰ্থাৎ ঈশ্বৰে আমাক বৰ দিছে। আৰু ওই বৰটো অকল যে আমি পাইছো এইটো নহয়, আনৰ মাজতো আমি বৰ দিব লাগে। আমি যে পাপৰ পৰা মুক্ত হৈছো, কিন্তু আনকো আমি পাপৰ পৰা মুক্ত দিব লাগে। তেতিয়াহে আমাৰ বৰটো কি হ'ব? পবিত্ৰ কাৰ্য হ'ব। সেইকাৰণে কৈছো বৰদিন, যে আমি বৰ পোৱাৰ যোগ্য। আজি পৃথিৱীত বহুত মানুহ আছে এনেকা বৰ পোৱা নাই, কিন্তু আমি বৰ পাইছো। কিয়নো ঈশ্বৰে আমাক বৰ দিছে। বৰ দিছে। সেইকাৰণে ওই বৰ আমি পাই আনকো দিব লাগে। আমি যে বড়দিনত যে নতুন কাপোৰ পিন্ধিছো, নতুন বস্ত্ৰ পিন্ধিছো, আৰু দুই হাত খাজ খাই আছো ভাল ভাল, এইটো নহয়। আমি আমাৰ জীৱনত কি হ'ব লাগে? যে বৰ, ঈশ্বৰৰ যেটো বৰ আমাৰ ভিতৰত থাকিব লাগে। আৰু হৈ পৰে আমাক একদিন স্বৰ্গত ল'ব। আমাৰ খোৱা দোৱা স্বৰ্গত নলয়, কাপোৰ কানি আমাক স্বৰ্গত নলয়, কিন্তু আমাৰ ভিতৰত যদি বৰ আছে, সেই বৰে আমাক স্বৰ্গত ল'ব। আৰু সেই বৰে একদিন আমাক স্বৰ্গত ল'ব। আৰু আমি এদিন যীশুৰ লগত, যীশু আমাৰ বৰ হয়, সিয়ে মোক লৈ যাব। প্ৰেজ দ্য লৰ্ড। আৰু তাৰ তাতে আমি এদিন যাব লাগিব। তো পৃথিৱীত আমাক বেলেগ কৰি ৰাখিছে ঈশ্বৰে, আমাক ডাঙৰ বৰ দিছে। আমি জাগতিকৰ লগত আমি মিলি থাকো, জাগতিক কাৰ্যত আমি মিলি থাকো। তো সেইকাৰণে আমাৰ বৰটো বেলেগ। যেনেকা উদাহৰণ চিষ্টেম দিছো, গাহৰি তুলনা দিছো। গাহৰি কেতিয়া মাথা ওপৰত কৰে? গাহৰি মাথা ওপৰত কৰে? এনেকা কৰে? নকৰে। গাহৰি সদায় দানা পাত্ৰতে চিনি পায়। কিয়নো গাহৰি কেতিয়াও মাথা ওপৰত নকৰে, সি সদায় তাৰ দানা পাত্ৰ চিনি পায়। আৰু কেতিয়া গাহৰি মাথা ওপৰত কৰে জানে? যেতিয়া গাহৰি কোঠাৰেৰে যেতিয়া মাৰিব, তেতিয়া গাহৰি ওপৰত মাথা কৰিব। লাষ্ট এণ্ডিঙত গাহৰি অকল দানা পাত্ৰই চিনি পায়। সেইকাৰণে বাইবেল পুৰণা নিয়মত কৈছে যে মানুহবিলাক যেনেকা গৰুৱে নিজৰ দানা পাত্ৰ চিনি পায়, গাধায়ে নিজৰ মহাজনক চিনি পায়, কিন্তু
মোৰ বিশ্বাসীবিলাক মোক পাহৰি গ'ল, মোক চিনি নাপায়। তো সেইকাৰণে চিনি নাপোৱাৰ কাৰণেহে যীশুখ্ৰীষ্ট পৃথিৱীত আহিলে, নিজৰ ৰূপ লৈ পেলাই। যীশুখ্ৰীষ্ট নিজৰ ৰূপ লৈ পেলাই আহিলে যে মোক চিনি পাওক বুলি পেলাই। আজি বহুত মানুহৰ মাজত ল'ৰা ছোৱালী 10 বছৰ, 30 বছৰ, 40 বছৰ, 50 বছৰ, কিছুমান ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাই গৈছে, কিন্তু অহা নাই। কিন্তু এসময়ত সি বুঢ়া হৈ যেতিয়া আহিব, তেতিয়া তাক কোনে পৰিচয় দিব? কাৰণ মা দেউতাটো চিনি নাপাব, কোনে পৰিচয় দিব? এই ওচৰ চুবুৰীয়াবিলাক পৰিচয় দিব, হে অমুকা তোমাৰ ল'ৰাহে এইটো কৈ পৰিচয় দিব, আৰু তেতিয়াহে আপনাব। তো আমাক আপোনোৱা কাৰণ হ'ল কি? যীশুখ্ৰীষ্টৰ পৰা আমি হেৰাই গৈছিলো, সেইকাৰণে যীশুৱে আমাক আপনালে আৰু নিজৰ সন্তান বনালে, আৰু আমাক এজন পৰিচয় দিলে যে এইটো মোৰ সন্তান হয়। আজি এইটো পৰিচয় আমি পাইছো। আমি আন্ধাৰত থাকিলে এইটো পৰিচয় নাপালো হয়, আজি আমি পৰিচয় পাইছো। তো সেইকাৰণে কৈছে যে আদি যোহন লেখা সুসমাচাৰ 1 অধ্যায় 14 পদত কি ক'লে? সেই বাক্য মাংস হ'ল, অৰ্থাৎ মৰিয়মৰ গৰ্ভত সেই বাক্যটো সোমালে, আৰু সেই বাক্যৰ যোগেদি আজি আমি যীশুক দেখিবলৈ পালো, আৰু সেই বাক্যটোৱে আমাক আজি ৰাস্তা দেখাই আছে। সেইকাৰণে বাইবেল কৈছে মই বাট, মই সত্য আৰু মই জীৱন। তো ঈশ্বৰৰ বাক্যৰ যোগেদি আমি যদি চলিম, আমাক ঈশ্বৰে আশীৰ্বাদ কৰিব, আৰু আমি ঈশ্বৰৰ লগত চলিবৰ কাৰণে আমাৰ জীৱনত আশীৰ্বাদ লাগিব। আমি চাম যিচয়া 9 অধ্যায় 2 আৰু 6 পদ ওলাব। কি ক'লে? যি জাতি আন্ধাৰত পৰিছিল তেওঁবিলাকে মহাজ্যোতি দেখিবলৈ পালে, যিবিলাকে মৃত্যু ছায়াত দেশ বাস কৰিছিল তেওঁৰ ওপৰত দীপ্তি প্ৰকাশিত হ'ল। ইয়াতে কি হ'ল? ইয়াতে কি হৈছে যে যি জাতি আন্ধাৰত ফুৰিছিলে, ওই জাতিটো কোনে হওঁ? আমি হওঁ। আমি আন্ধাৰত ফুৰি আছিলো, আৰু কি ক'লে? যি জাতিয়ে আন্ধাৰত ফুৰিছিল তেওঁবিলাকৰ মহাজ্যোতি দেখিবলৈ পালে, আৰু মহাজ্যোতি দেখিবলৈ পালে, আৰু সেই জ্যোতিটো কি হয় জানে? ওই তাৰা। প্ৰেজ দ্য লৰ্ড। ওই তাৰা হয় মহাজ্যোতি, আৰু সেই জ্যোতি দেখিবলৈ পালে। আৰু কি ক'লে? যিবিলাকে মৃত্যুৰ ছায়াৰ দেশত বাস কৰিছিলে তেওঁবিলাকৰ ওপৰত দীপ্তি প্ৰকাশ হ'ল। আৰু মৃত্যুৰ ছায়াৰ ওপৰত কৈছে, কি কৈছে? তেওঁৰ ওপৰত মৃত্যুৰ ছায়াৰ দেশত বাস কৰিছিলে তেওঁৰ ওপৰত দীপ্তি প্ৰকাশ হ'ল, আৰু দীপ্তি হ'ল পবিত্ৰ আত্মা। প্ৰেজ দ্য লৰ্ড। আজি ওই পবিত্ৰ আত্মা আজি আপোনাক আৰু মোক পৰিত্ৰাণ দিলে। আজি ওই পবিত্ৰ আত্মাই আমালোকৰ জীৱনত আশীৰ্বাদ কৰিলে। আজি ওই পবিত্ৰ আত্মা যীশুৰূপী হৈ পেলাই আমালোকৰ মাজত আহিলে। ওই পবিত্ৰ আত্মাই আপোনাক সকলো কাৰ্যৰ পৰা বাধা দি আছে, কিন্তু তাৰ বাধা মানিছো? আমি বাধা মানা নাই, সেইকাৰণে আমাৰ জীৱনত আশীৰ্বাদ নাই। সেইকাৰণে মোৰ প্ৰিয়সকল, আমি গোটেই বছৰটো 2023 বছৰ, 2022 বছৰ, 2024 বছৰত আমি গোটেই বছৰটো চিৰিফ বৰদিন মানিয়ে থাকো, কিন্তু আমাৰ জীৱনত এই বৰটো আছে না নাই? আমি এই বৰ পাইছো কি না নাই? আমাৰ জীৱনত অনুভৱ কৰিব লাগিব। আৰু আমাৰ ভিতৰত যদি কিবা ভুল ভ্ৰান্তি হৈ আছে, আজিৰ দিনতে আপুনি নিজৰ জীৱনটোত অনুতাপ কৰক। আজিৰ জীৱনে আপোনাৰ বাক্য, আপোনাৰ মনৰ ভাৱবিলাক ঈশ্বৰৰ ওচৰত প্ৰকাশ কৰক। নিশ্চয় আজি এই বৰটো পাব, নিশ্চয় আপুনি বৰ পাব। আৰু বৰ পোৱাৰ কাৰণে আমাক একো নালাগে, বুট মুখ নালাগে। বৰ পোৱাৰ কাৰণে বুট মুখ নালাগে, ধূপকাঠি নালাগে, নাৰিকেল নালাগে, অকল কি লাগে? ঈশ্বৰে কৈছে তোমাৰ মন। প্ৰেজ দ্য লৰ্ড। আমি অলপ নিজৰ মনটোক দিব লাগিব, তেতিয়াহে আমি বৰদান পাম। কিয়নো মই এসময়তে আন্ধাৰত আছিলো। মই যেটো সেৱা অৰ্চনা কৰি আছিলো, যেতিয়া মই সাধী আছিলো, যেতিয়া মই সেৱা অৰ্চনা কৰি আছিলো, ৰাতিপুৱা 3টা বজাত উঠিম আৰু গা ধুম।
লেট্ৰিন গলত গা ধুই আছিলো যিমান বাৰ লেট্ৰিন যাম ইমান বাৰ গা ধুম যিমান বাৰ মই পূজা কৰিম যিমান বাৰ মই লেট্ৰিনত যাম ইমান বাৰ মোৰ ড্ৰেছ চেঞ্জ হৈ আছিলে অকল ড্ৰেছে চেঞ্জ হৈ আছিলে কিন্তু মোৰ চেঞ্জ হোৱা নাছিল অকল নিজৰ ড্ৰেছটোৱে পবিত্ৰ কৰি ৰাখিছিলো কিন্তু হৃদয় পবিত্ৰ নাছিল যেতিয়া মই যীশুক পালো তেতিয়াহে মই পবিত্ৰ হলো প্ৰেজ দ্য লৰ্ড আৰু এই পবিত্ৰতা আজি মোক বৰ দিলে আৰু আপোনালোকৰ মাজত ওই বৰৰ যোগেদি আপোনালোকৰ মাজত আজি মই উপস্থিত হ'ব পাৰিলো আৰু এই বৰদিনৰ কথাটো ক'বৰ কাৰণে ঈশ্বৰে মোক মনোনীত কৰিলে আৰু যদি আজি আন্ধাৰত থাকিলো হয় আজি এই বৰদিনৰ যেটো বৰটো আজি আপোনালোকক দিব নোৱাৰিলো হয় আৰু ময়ো নেপালো হয় সেইকাৰণে ময়ো এই সময়তে আন্ধাৰত ফুৰি আছিলো এই আন্ধাৰৰ পৰা ঈশ্বৰে যে মোক বৰ দিলে আজি ওই বৰটো অকল মোক দিয়া নাই আপোনাকো দিছে আৰু ওই বৰটো যদি আমি দিব বিচাৰিছো তেতিয়াহ'লে নিজৰ হৃদয় দুৱাৰ মুকলি কৰি দিয়ক আমি নিৰ্বুদ্ধিৰ লিখা নহয় সুবুদ্ধিৰ লিখা হ'ব লাগিব নিৰ্বুদ্ধিৰ লিখা নহয় সুবুদ্ধিৰ লিখা হ'ব লাগিব তেতিয়াহে আমি এদিন ঈশ্বৰৰ পৰা বৰ পাম আহক আমি সকলোৱে খাৰা হ'ম যিমান জন আছো আমি সকলোৱে খাৰা হ'ম